ছাত্ৰ ছাত্ৰীসকল আজি ব্যস্ত হৈ আছে অখৰাত। কিহৰ অখৰাত ব্যস্ত হৈ আছে এই সকলোখিনি কথা জানিবলৈ আপোনালোকে স্কিপ নকৰাকৈ আমাৰ এই প্ৰতিবেদন আমাৰ এই ভিডিঅ'টো চাব লাগিব। কাৰণ এখন বিদ্যালয়ত এতিয়া ৰাসৰ অখৰা চলিছে। এজন ছাত্ৰই অট্টহাস্য কৰি কংসৰ বচন মাতিছে। তাৰ সমান্তৰালকৈ বিদ্যালয়খনৰ যিসকল ছাত্ৰী তেওঁলোকে গোপী নচাত ব্যস্ত হৈ আছে। কৃষ্ণৰ বংশীৰ সুৰত তেওঁলোক বৰ্তমান মতলীয়া হৈ আছে। গোপী ৰূপে 1600 গোপীৰ প্ৰতীকী স্বৰূপে এইসকল গোপীয়ে বৃন্দাবনত কাল্পনিক বৃন্দাবনত নাচি নৃত্য কৰি এক সুন্দৰ আলোড়নৰ সৃষ্টি কৰিছে। আচলতে মাজুলীৰ কোনখন বিদ্যালয়ে এই সুন্দৰ ৰাসৰ আয়োজন কৰিছে সেই সকলোখিনি বিষয় চাবলৈ হ'লে আপোনালোকে আমাৰ এই ভিডিঅ'টো চাব লাগিব। আহক যাওঁ আমি আমাৰ ভিডিঅ'ৰ মাজলৈ। মাজুলীৰ এখন বিদ্যালয়ত এতিয়া চলিছে ৰাসৰ পূৰ্ণ প্ৰস্তুতি। যিহেতু শৰতৰ বতৰ, এই শৰতৰ সময়ত কোন বিদ্যালয়ত ৰাসৰ প্ৰস্তুতি চলিছে এই সবিশেষ জানিবলৈ আপোনালোকে আমাৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব লাগিব। যাওঁ আহক ভিডিঅ'টোলৈ। প্ৰথম সন্তান এই কণমানি শিশুটো মোৰ প্ৰাণবৈৰী। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানৰ পৰা নাই মোৰ মৃত্যুৰ ভয়। ই যে মোৰ স্নেহৰ ভাগী। লৈ যোৱা বসুদেৱ, ইয়াৰ পৰা নাই মোৰ মৃত্যুৰ ভয়।
যে ভনিদের প্রতি ক্রিয়াপতি মহাক্ষমালে আন্দোলনে আপন পাহারা আজ মূর্খ গন্ধদয় ঐ কোন ন্যায় কৰিছ আজি অত হৈছ যে ভনিদের বুকের ক্রিয়াপতি মহাক্ষমালে আন্দোলনে আপন পাহারা আজ মূর্খ গন্ধদয় স্নেহর ভনিদের বুকের গর্ভজাত অস্তম সন্তানে অন্ধার গর্ভতক অবলীলাক্রমে মরদর দিকতর দুর্গন্ত ফুল সবুজ সাপিয়া লাহে লাহে তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা এই মিছা 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 আচ্ছা অতি মদত পেলাতয় যদি অভিশাপলৈ বহুত ভাল লাগিছে মানে আমাৰ মানে আমি গোটেইখিনিয়ে ভাও লৈছোঁ আৰু আমি বহুত সুখী হৈছোঁ যোৱা বছৰ আমাৰ ৰাসলীলা হোৱা নাই বা মানে সাংস্কৃতিক মহোৎসৱ COVID-19ৰ বাবে সাংস্কৃতিক মহোৎসৱ হ'বলৈ নাপালে সেইবাবে এই বছৰ বৰ ডাঙৰকৈ পাতিছে সেইবাবে মই গোপ বালক আৰু মই ভদ্ৰহেন পাইছোঁ হ'ব সখা কৃষ্ণ এই মুকলি বৃন্দাবনত বাৰু এই অসুৰটো ক'ৰ পৰা ওলালহি সিমানেই কৃষিনিকেতনৰ বাৰ্ষিক উৎসৱ হৈছে আমাৰ সাংস্কৃতিক মহোৎসৱ প্ৰতি বছৰে আমি পালন কৰি আহোঁ ইয়াৰ বিশেষত্বটো হৈছে যে অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিমান ছাত্ৰ ছাত্ৰী আছে সেই দিনটোত সেই মঞ্চত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভা বিকাশ কৰে প্ৰায় ৩ শতাধিক ছাত্ৰ ছাত্ৰীয়ে একেখন মঞ্চত একে সময়তে প্ৰতিভা বিকাশৰ এটা সুবিধা লাভ কৰে বিগত 2 বছৰ আমি COVID-19ৰ বাবে সেই পৰিৱেশ পোৱা নাছিলোঁ সেয়েহে এইবছৰ আমি দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰথম দিনা সাংস্কৃতিক মহোৎসৱ পূৰ্বৰ দৰে হ'ব আৰু দ্বিতীয় দিনা আমাৰ শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা এই ৰাসলীলাত অভিনয় কৰিছে আমাৰ বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যিহেতু মাজুলীৰ ৰাসৰ কাৰণে মাজুলীত এটা নাম আছে আৰু সেয়ে আমি ৰাসলীলাৰ পূৰ্বে যিহেতু আমি ৰাসৰ সময়ত মঞ্চ নাপাওঁ সেই ৰাসলীলাৰ পূৰ্বে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিনয়েৰে এইবাৰ ৰাসলীলা আৰম্ভ কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ ৰাস যিহেতু এতিয়া মাজুলীত ৰাসৰ বতৰে আমাৰ স্কুলতো তেনেকৈ পাতিছে সাংস্কৃতিক মহোৎসৱ উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে প্ৰথম দিনা সাংস্কৃতিক মহোৎসৱ আছে তাৰপিছত দ্বিতীয় দিনা ৰাস পাতিছে স্কুলৰ সকলোৱে মিলি বহুত ভাল লাগিছে বহুত ভালেই লাগিছে মই ধৰিত্ৰী অকণমান গাই দিবলৈ লৈছোঁ সৃষ্টিকৰ মোৰ দুখৰ কাহিনী কি জনাম নিয়ন্তাৰ আজ্ঞা অনুক্ৰমে আৰু তেওঁৰ এই বিনোদৰ বাবে এনেহেন বিনন্দীয়া সৃষ্টি ৰচনা কৰিছিল প্ৰকৃতিৰ বুকুত অনুপম সৌন্দৰ্য ৰাখি সন্নিৱেশ কৰিছিল